গতিকে আজি সেইটোৱে আমাৰ উদ্দেশ্য। সেই উদ্দেশ্যটো আমি এতিয়া মানুহ বা আমাৰ জন্তু মানে হেৰি হয় ডেথো হৈছে হয়নে নাই ত' এইটো তোমালোক খুব ভাল এটা কাম কৰিছা আৰু এইটো কাৰণে মই ধন্যবাদ জনাইছোঁ আপোনালোকক যে আজি আমি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষৰ আৰু আমাৰ শ্ৰী শ্ৰী যোগানন্দ দেৱ সত্ৰাধিকাৰ গোস্বামী মহাবিদ্যালয়ৰ ৰাষ্ট্ৰীয় সেৱা যোজনা অৰ্থাৎ NSSৰ ছাত্ৰ ছাত্ৰীসকলৰ সহযোগত আমি আজি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ৰাষ্ট্ৰীয় ঘাইপথৰ কাষৰ যিটো এনিমেল কৰিডৰ আছে তাতে আমি চাফাই অভিযান আৰম্ভ কৰোঁ আৰু ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত যথেষ্টখিনি আৱৰ্জনা আছে। আমি অকল আজিয়ে নহয়, আমি বিগত দিনবিলাকতো আমাৰ মহাবিদ্যালয়ৰ যি NSS ভলণ্টিয়াৰ্ছ আছে এইসকলে চাফাই অভিযান কৰি আহিছে। আমি আশা ৰাখিছোঁ যে আমি আহ্বান জনাইছোঁ এই মুহূৰ্তত যিসকল সদাশয় ৰাইজ বা পথচাৰী এই পথেদিনি যায় সকলোৱে যাতে সেই কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ এটা পৰিৱেশৰ প্ৰতি লক্ষ্য ৰাখি চাফাই কৰাৰ ওপৰত গুৰুত্ব দিয়ে আৰু তেওঁলোকে যাতে আৱৰ্জনা প্ৰক্ষেপ নকৰে আমি বিনম্ৰভাৱে অনুৰোধ জনালোঁ। আৰু এই মুহূৰ্তত আমাৰ গোটেই কাৰ্যসূচীটো আমাৰ এজন বিশেষ ব্যক্তি, তেখেত হৈছে উত্তম শইকীয়াদেৱ। তেখেত আমাৰ প্ৰকৃতিবিদ আৰু এক বিশিষ্ট সাংবাদিক। তেখেতৰ প্ৰচেষ্টাতে এইখিনি হৈছে। আমি ধন্যবাদ জনাইছোঁ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানক আৰু আমাৰ মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলে সদায় সময়ে সময়ে এই ৰাষ্ট্ৰীয় ঘাইপথৰ এনিমেল কৰিডৰত চাফাই অভিযান কাৰ্যসূচী অব্যাহত ৰাখিব। ধন্যবাদ। মহাবিদ্যালয়ৰ NSSৰ ছাত্ৰ ছাত্ৰীসকলে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ কৰ্তৃপক্ষৰ সহযোগত এই এনিমেল কৰিডৰ পাণবাৰী এনিমেল কৰিডৰ ৰাষ্ট্ৰীয় ঘাইপথৰ দুয়োকাষে যিবোৰ প্লাষ্টিক পলিথিন আৱৰ্জনা আছে আমি সেইবোৰ চাফা কৰোঁ আৰু আমি ৰাইজক আহ্বান জনাম যাতে ইয়াত সেই আৱৰ্জনাবোৰ পেলাই থোৱা নাযায়, যিহেতু বন্যপ্ৰাণীৰ কাৰণে যথেষ্ট অপকাৰী হয় আৰু এইবোৰ আমি চাফা কৰি যথেষ্ট সুখী হৈছোঁ আৰু পঢ়া শুনাৰ উপৰিও আমি এইখিনি কাম কৰোঁ মাজে মাজে, আগতেও কৰি আহিছোঁ আৰু আগলৈও কৰি যাম। আজি আমি JDSD মহাবিদ্যালয়ৰ সহযোগত আৰু কাজিৰঙা নেশ্যনেল পাৰ্কৰ কৰ্তৃপক্ষৰ সহযোগত আমি পাণবাৰী এনিমেল কৰিডৰৰ পৰা যিটো 37 নং ৰাষ্ট্ৰীয় ঘাইপথ সেই ৰাষ্ট্ৰীয় ঘাইপথৰ কাষেদি দুয়োকাষে আমি NSSৰ সদস্যসকলে চাফাই অভিযান চলাওঁ। সেই প্ৰায় আমাৰ 20-25 বস্তাতকৈও অধিক ওলাইছে। তাত আমি পোৱা বস্তুখিনি হৈছে মিনাৰেল ৱাটাৰ, বিয়েৰৰ বটল বা তেনেকুৱা চিপছ। যাত্ৰীসকলক অনুৰোধ জনাওঁ যে তেওঁলোকে যিখিনি বস্তু গ্ৰহণ কৰে সেইখিনি নিজৰ লগতে মানে পলিথিন হিচাপে ব্যৱহাৰ কৰি নিজৰ লগতে ৰাখিলে জীৱ জন্তুৰ ৰক্ষা পৰাৰ লগতে প্ৰকৃতিয়েও যথেষ্ট সকাহ পাব।